হেল্ল' বন্ধুসকল, মোৰ ফেচবুক চেনেল আৰু ইউটিউব চেনেললৈ আপোনালোক আদৰণি জনাইছোঁ। আজি ৰঙা চন্দন আছে, ৰঙা চন্দনৰ পুলি আছে, ধুনীয়া ধুনীয়া গ্ৰোথ হোৱা ৰঙা চন্দন। চবেই কিনিব নাজানে, কিন্তু ৰঙা চন্দন মই একদম ধুনীয়াকৈ বাছি থোৱা বিক্ৰী কৰিবলৈ আনিছিলোঁ। এইখিনি বাছনি যদিও চব ইমান ধুনীয়া শকত পুলি। ৰঙা চন্দন আছে, এইপিনে মেগনি আছে, এইটো মেগনি পুলিটো চাওক কিমান ধুনীয়া। আৰু এইপিনে বগা চন্দনো আছে, বগা চন্দন, এই বগা চন্দন দেই, চাওক বগা চন্দন ৰঙা চন্দন দুয়োটাই লাগিলে মোৰ ওচৰত পাব। আৰু ভাল তাৰমানে গ্ৰোথ নোহোৱা পুলিও আছে। ৰঙা চন্দন চবেই কিনিব নাজানে, যোনজোপা গ্ৰোথ নহয় সেইজোপা আপুনি ৰুই দিলে একেমতেই থাকি যাব বছৰ বছৰ। আৰু এইটো পুলি আপুনি ৰুই দিলে বুলিলে আপোনাৰ লগালগ ঠন ধৰিবই আৰু পানী পোৱাৰ লগে লগে। এতিয়া ঠাণ্ডা দিনত ৰুলে ভাল হয়, এইটো কাৰণে ভাল হয়, গাঁতটো কোৰে খান্দিব লাগে। যিহেতু হাল বাই আমি নুৰুওঁ, সেইকাৰণে গাঁতটো কোৰে খান্দি কিনে অকণমান ডাঙৰকৈ খান্দি কিনে কোৰে তো লগাব লাগে। আৰু পানী দিব লাগে, শুকান গোবৰ দিব লাগে। আজি আপোনালোকে ৰুই কিনে দেখাম আহক। ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু লাইক এটা, শ্বেয়াৰ, কমেণ্ট আৰু ইউটিউব চেনেলত চাই আছোঁ যদি ছাবস্ক্ৰাইব কৰি ল'ব দেই। বলক তেনেহ'লে আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ, শেষলৈকে চাব দেই। এইটো ফটোৱাছ পাউডাৰ দি দিছোঁ অলপ। ফটোৱাছ পাউডাৰ দি পেলাই আপুনি অলপ দেৰি এনেকৈ ধুনীয়াকৈ মিলাই ল'ব। ধুনীয়াকৈ মিলাই পাছত পৰুৱা নালাগে তেতিয়া। আৰু এটা পুৰাদন বুলি পোৱা যায়, সেইটো দিলে বেছি ভাল। এনেকৈ মিক্স কৰি ল'ব গোবৰখিনিৰ লগত মাটিটো। তাৰপিছত পুলিটো আনি বহুতে কয় চন্দন পুলি মৰি যায় বুলি, এইটো শুকাই গৈছে মাটিটো চব, কিন্তু মৰি যোৱা নাই। আৰু এটা প্ৰমাণ দিম আপোনালোকক অলপ পাছতে, ভিডিঅ'টো শেষলৈকে চাওক। চন্দন পুলি যে পটকৈ মৰি নাযায়, বেলেগ পুলি মৰি গ'লেও চন্দন পুলিটো পটককৈ মৰি নাযায়। কিন্তু ইয়াক ছাপোৰ্ট লাগে, গছজোপা কিলিংটো এনেকৈ হৈ যায়। তো ইয়াক ছাপোৰ্ট লাগে, খুটি পুতি দিব, নহ'লে বাগানৰ মানুহজোৱা গলিটোত নহয়, তাৰ মাজৰ গলিটোত ৰুলে বেষ্ট, বাগানত ৰুলে বেষ্ট তাৰমানে। তো ইয়াক ছাপোৰ্ট দিব লাগিব। বাগানত ৰোৱা নাই, বাগানতো ৰুব লাগিব, খুৰপি দি খান্দিব লাগিব অলপ ডাঙৰকৈ গাঁতটো, বাগানটো ৰুম। কিন্তু মানে এতিয়া চন্দন ফুলটো মই ইয়াতে ৰুইছোঁ, ইয়াত ছাপোৰ্ট কৰি দিব লাগিব ইয়াক, নহ'লে এনেকৈ পৰি যাব, নহ'লে এনেকৈ পৰি যাব। ইয়াত ছাপোৰ্ট কৰি দিলে সোনকালে গ্ৰোথ হ'ব। আৰু এই কিলিং পাতৰ এইবিলাক ডালবিলাক চাইডে যোনটো ডাল আছে সেইখিনি ভাঙি কেনে দিব, তেতিয়া পুলিটো ধুনীয়া হ'ব। এজোপা ৰঙা চন্দনৰ মূল্যটো প্ৰায় কেজি কিমান আপোনালোকে জানেনে? এজোপা ৰঙা চন্দনৰ বজাৰৰ মূল্য 25,000 প্ৰতি কিলো, 25,000 টকা প্ৰতি কিলো। এজোপা গছ 1 কিলো হ'বলৈ এইজোপা 1 কিলো হ'বলৈ 1 বছৰত 1 কিলো হৈ যাব। 5 বছৰত ধৰক 50 কেজি 100 কেজি হৈ যাব। তেতিয়াহ'লে আপুনি ভাবি চাওকচোন
বেংকত FD কৰি লাভ আছেনে ইয়াত এজোপা গছ পুলি ৰুই লাভ আছে? এতিয়াতো এনেকৈ মাটি চপাই দিম, চাইডটো ধুনীয়াকৈ মাটি চপাই দিম। মাটি চপাই ধুনীয়াকৈ ভৰিয়ে গছকি দিব লাগিব। গুৰিটো অকণমান মজবুত হ'ব, তেতিয়া দিব লাগিব। টমেটো এনেকৈ ধুনীয়াকৈ বান্ধি দিব। এনেকৈ বান্ধি দিলে গছজোপা আৰু নিদিলা চান্স নাথাকে। তো লাগিলে চন্দন পুলি লাগিলে জনাব, আপোনালোকে চন্দন পুলি পাই যাব, চব ধৰণৰ পুলি পাই যাব। তাৰপৰা আপোনাৰ ৰেড বানানা মেংগ পাই যাব, তাৰপিছত আপোনাৰ বেগনী গছ পাই যাব, ৰঙা চন্দন, বগা চন্দন, ধুনীয়া ধুনীয়া পুলি পাব। কিন্তু যোনটো গ্ৰোথ হয় তাৰমানে ৰুলে যাতে বস্তুটো গ্ৰোথ হ'ব লাগে, পঞা লাগি নাথাকে বস্তু মানে। যিটো জানো সেইটো বাকীখিনি মই ৰুই লৈছোঁ। ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিছোঁ দেই, বাই বাই। চন্দন পুলি যে মৰি নাযায় বুলি কৈছিলোঁ আপোনালোকক, এইটো চাওক, এইটো হ'ল লেচু পুলি। এইটো লেচু পুলি আপোনাৰ গ্ৰাফটিং আছিলে, গ্ৰাফটিং নহয় চৰি, এইটো কাটিং আছিলে। এইটো শুকাই গ'ল, কিন্তু অলপ পানী দিব নোৱাৰিলোঁ। একে লগৰ পুলি, এইটো পানী দিব পৰা নাছিলোঁ, কিন্তু এইটো হৈ গ'ল আপোনাৰ ৰঙা চন্দন। এই জিন্দা হৈ গ'ল চাওক, এই বাচি গ'ল, এইটো গ'লগৈ। সেইকাৰণে কৈছোঁ ৰঙা চন্দন কোনো মৰা ভয় নাই, কিন্তু অলপ যত্ন ল'ব লাগিব। আৰু তাৰ পানীও ইমান প্ৰয়োজন নাই তাক, মানে অলপ চাৰিওপিনে যাতে ছাগলী তাগলীয়ে হেৰি কৰিব নোৱাৰে, সেইটোৱে।